Hi everyone, মই Trenika and welcome back to my channel. এই ভিডিঅ'টো একচুৱেলি লাষ্ট ইয়েৰৰে হয় মানে ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনৰ এছিয়া পেচিফিক য়োগা কম্পিটিশ্যন এটা হৈ আছিলে শ্ৰীলংকাত আৰু আমাৰ ত্ৰিশুলিনৰ পৰা ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি ষ্টাৰ কেটেগৰীত আমাৰ 5জন ল'ৰাও গৈছিলে আৰু অসমৰ বেলেগ বেলেগ জেগাৰ পৰাও আহিছিলে আৰু আমি একেলগেই চববোৰ গ'লোঁ তাৰ মাজতে আকৌ এজনৰ এটা প্ৰব্লেম হ'ল পাছপৰ্টৰ লগত টিকেটৰ নামটো মিলা নাই আৰু এইটো যিহেতুকে ইণ্টাৰনেশ্যনেল ট্ৰেভেল হয় ইয়াতে এইবোৰ ভুল একদম একচেপ্ট নকৰে দেন ৰিকুৱেষ্ট কৰি ভেৰিফিকেশ্যন কৰি 1 hour মান পিছত তেওঁলোকে লাষ্ট যাব দিলে আৰু চ' আপোনালোকেও যদি ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰে এইবোৰ বস্তু আগতেই চেক কৰি ল'ব আমি গুৱাহাটীৰ পৰা ভায়া চেন্নাই হৈ গৈছিলোঁ আৰু মোৰো এইটো ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ আছিলে মানে বহুত ভাল লাগিছে য়োগাৰ কাৰণে মই বহুতখিনিয়ে ট্ৰেভেল কৰিব পাইছোঁ আমাৰ ইহঁতকেইটাও বহুত ফূৰ্তি পাইছে বহুত এক্সাইটেড নহ'বনো কিয় বাৰু ইমান ডাঙৰ এটা য়োগা কম্পিটিশ্যনত পাৰ্ট ল'ব গৈ আছে আৰু ইয়াৰ মাজতে এটা আমাৰ ঘটনাও হ'ল লাঞ্চ কৰোঁতে মানে আমাৰ পেৰেণ্টছ এগৰাকীয়ে ফোনটো হেৰালে কি যে হ'ব ট্ৰেভেলৰ মাজত মানে এইবোৰ সৰু সুৰা ঘটনা হৈয়ে থাকে দেন এট লাষ্ট পালে বাৰু তেওঁৰ কিমান যে টেনশ্যন হৈ গৈছিল হ'বও বাৰু আজিকালি ফোন নোহোৱাকৈ এটা কামো কৰিব নোৱাৰি দেন আমি গোটেইখিনিয়ে ডিনাৰটো কৰি ল'লোঁ মানে আমাৰ ফ্লাইটখন বহুত দেৰিকৈ আছিলে ৰাতি 1 বজাৰ পৰা দেন ডিনাৰ কৰি পেলাই আমি অকণমান লাউঞ্জতে ৰিলেক্স কৰিলোঁ এণ্ড দেন ফাইনেলি আমি ৰেডি হৈ গ'লোঁ শ্ৰীলংকা যাবলৈ বহুত এক্সাইটেড হৈ আছিলোঁ কাৰণ এইটো মোৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ আৰু আহি পালোঁ শ্ৰীলংকা বাহিৰত বৰষুণ তাতে মানে ৱেডাৰটো প্ৰায় ছেমেই হয় আমাৰ ইণ্ডিয়া এণ্ড শ্ৰীলংকাৰ ৱেডাৰটো ইয়াতেও যদি গৰম তাতেও গৰম আৰু এয়া চাওক শ্ৰীলংকা আহি পালোঁ তাত সেইটো সময়ত ভিজা ফ্ৰী আছিলে আৰু আমাৰ ইণ্ডিয়ান ৰুপিজবোৰ আমি শ্ৰীলংকান ৰুপিজত কনভাৰ্ট কৰি ল'লোঁ আৰু দেন আমি গোটেইবোৰে ফটো ছেশ্যন কৰাত বিজি হৈ গ'লোঁ চ' ৱেলকাম টু শ্ৰীলংকা আকৌ নেক্সট ভিডিঅ'ত লগ পাম ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব